क'क्राझाराव मोसौ खावनाय जाथायाव सासे सुबुंनि जिउ खहा। बदगाव थिलाफारायाव रायजो राजाफोरनि गाग्लोबनायाव सासे मोसौ सिखावनि जिउ खहा। थांनाय 29 जानुवारिनि मोनायाव क'क्राझार पुलिस थानानि सिङाव थानाय बदगाव थिलाफारायाव रायजो राजाफोरनि गाग्लोबनायाव सासे मोसौ सिखावनि जिउ खहा। पुलिसा फोरमायनाय बादिब्ला हरनि समाव थिलाफारा गामिनि फगुना नाथ मुंनि आबादारिनि न'निफ्राय मोसौ खावग्रा मोनसे हानजाया मोसौ खावनो नाजादोंमोन। बे समावनो गामिनि सुबुंफोरा सासे सिखावखौ हमनो हायो। हमजानाय सिखावखौ गाज्रियै रायजो राजाफोरा बुग्लियो, नाथाय साथाम सिखावफोरा खारखोमानो हायो। जाथायनि सोमोन्दै मिथिनानै क'क्राझार पुलिसा जोखोम जानाय सुबुंखौ रैखा खालामो आरो क'क्राझार मेडिकेल कलेज आरो देहा फाहामसालियाव थिसनो, जेराव फाहामथाय होबाय थानाय समावनो सुबुङा जिउ गोमायो। पुलिसा फोरमायनाय बादिब्ला जिउ गोमानाय सुबुंखौ दाउलाबारि साहा बागाननि थागिबि अनन्त मण्डल होनना सिनायथिनो हादों। नायबिजिरनायाव पुलिसा मोसौ खावनो हाबनाय न'नि बिगोमा फगुना नाथ आरो बिनि बिसि रिमाबाला देवीखौ सोंनाय फिननायनि थाखाय क'क्राझार पुलिस थानासिम लानानै फैदों। गामिनि सुबुंफोरा फोरमायनाय बादिब्ला थिलाफारा ओनसोलाव थांनाय गोलाव समनिफ्रायनो गले गले मोसौ खावनाय जाथायफोरखौ नुनो मोनदों। खमैबो 20सो मोसौफोरखौ खावनाय जादों, जायनि जाहोनाव थागिबिफोरनि गेजेराव गिनाय आरो रागा जोंनाय सोमजिदों होनना बुंथिदों जायगानि सुबुंफोरा। दा पुलिसा बे जाथायनि सायाव नायबिजिरनायखौ जागायदों। চোৰ আহিছিল, আহি পেলাই ৰাস্তাতে ইয়াতে আছিল, কথা পাতি আছিল, বাইদেউ আৰু ভিনিয়ে ঘুমাই আছিল, শুনি আছিল। মানুহটো কৈ আছে, তাৰ মানুহটো কৈ আছে বোলে চোৰ আহিছে, বোলে তো আহিবা দিয়া, কথা নাপাতিবি। মানুহটোৱে কৈ আছে, ভিনিয়ে কৈ আছে আহিবা দিবা, সোমাবা দিবা। পাছত তাৰ সোমাইছেগে ওই দি আহি সোমোৱাৰ পাছত 4-5জনটো পলাইছে আৰু একজনটো সোমাই আছিল, দড়ি কাটি আছিল। যে পাত আছিল মানে ভাবছে বোলে মোক বোলে নাজানে ইহঁতে, মই পলাব খুজিম। পায়ে নাইকিয়া ইমান ঘৰৰ মানুহবিলাকতো আছিল, সবাই আছিল, দেখিছে এইটো ৰৈ পড়ছে আৰু এইটা বাকি গুটি পলাই গেছে। কি লৈ আহিছিল ইহঁতে? কি এলা লৈ আহিছিল আমিতো দেখা নাই, এলা ঘৰৰ মানুহবিলাকে জানে। কেনেকা কৰি সোমাইছিল চোৰে? টিন খুলি দিছে, টিন খুলি একটা ঘর খুলি পাছত আৰু এদি খুলি মন্দিৰ দি, আমাৰ তো মানুহ মন্দিৰ আছে, মন্দিৰ দিয়ে সোমাই গেছে। সোমাই যায় তাৰ গলিত সোমাইছে, গলিত সোমাই তাই মানে বহি আছিল আর কি। বহি থাকাতে ভিনদেউৱে বাইদেউৱে দেখা পাইছে, চাইছে, তিয়ৰ বাহাৰ কৰিছে, গোটাই মানুহখন গাঁৱৰ মানুহখন আহি গৈছে। আহাৰ পিছতে সবাই ধৰি মাৰধৰো কৰিছে, বান্ধি থৈছে, মাৰধৰ করছে। গোটাইখিনি আছে, এলাকাৰ নাম কম, গোটাই মানুহখন আহিছে, আমাৰ গাঁৱৰ ৰাইজৰ মানুহ গোটাই মতাখান আহিছে, আহি সিনা ঘিৰি ধৰছে, ঘিৰি ধৰি কিমান গৰু চোৰ হৈছে এই গাঁৱত? আগতে কিমান গৰু চোৰ হৈছে? 20-25টা মান চোৰ কৰি নিছে। আহিয়ে আছে, কালিকে ৰাতিপুৱা, আজি ৰাতি মানে গোটাই গাঁৱত বোলে ঘূৰিছে কাবাৰ ঘৰত, ঘূৰি 4টা বজাত ইমাৰ ঘৰত আহিছে। মানে এই 20-25টা যে গৰু চুৰি হৈছে কেইদিনত? বেছি দিন হোৱা নাই, এই বিহুৰ আগত পাছত এই মাছতে হৈ আছিল। আহি আছে, বহুত গৰু চোৰ নিছে। মুছলিম পাৰা ওইফালে আমাৰ এই নান মানুহৰ ঘৰে বহুত মানুহ, এইফালে মানুহবিলাক গোটাই পাৰাই চোৰে নিছে। মেদিপাৰা নহয়, ইয়াৰে টিলেপাৰা নিছে। গৰু চোৰ নিছে, ঘৰৰ ভিতৰত থাকে, তাৰ পৰাই সোমাই লৈ যায়, ভাঙাই লৈ যায়, কাটে, কিবা বস্তু থস্তু লৈ আহে নেকি, আমিতো এগুলা নাজানো। কাটি কাটি সোমাই, যেনতে নহওক সোমাই, টিনের বেড়া গিলান এগুলান খুলি ঠুলি সোমাই। আমি এইখিনিয়ে দেখছো আর কি, আমি শুনছো আর কি। আচ্ছা, কি হয়েছে ঘটনাটো কত? ওই পুয়া শুনা পালো যে ইনকা ফাগুনার গরু চোর গেলে আর কি, চোরটাক ধরিছে, মারধর করছে, শেষা কিবা বিকাল ওই কি রাতিপুয়া তলত থানা দিছে। কেতিয়াৰ ঘটনা এটা? এটা তো মুই আজি পুয়াহে গম পালো। রাতির ঘটনা নেকি বা কিবাটো? রাতির ঘটনা হব নিশ্চয়। মুই তো মেদিপাৰা হতে তাতে মোৰ ঘৰ, মুই গৰু বান্ধি যেতিয়া যাওঁ তেতিয়া ল'ৰাবিলাকে কৈ আছে যে ইনকা আজি ফাগুনাৰ ঘৰত চোৰ গেল, চোরটাক ধরছে। কোন গাঁও? এটা টিলাপাৰা, ভটগাঁও টিলাপাৰা, আমার হচ্ছে মেদিপাৰা। কয়জন চোর আহিছিল? এইটো তো মই নাজানো, কিন্তু চোরক যে ধরছে এইটোই জানো।
এতিয়া ঘৰৰ মানুহটো ক'ত আছে ঘৰৰ মানুহ ক'ত গৈছে ওইটোতো মুই নাজানো না মুই তো এই যে 1 নাম্বার কালেকশন কৰিব ওলাইছো আচ্ছা 3:30 মানত আহিছিল বোলে আহাতে ইফালে বাইদেউ মানে শুই থাকো একো নাইকিয়া হাৰাই আছিল হাৰি উঠি মানুহ বোলে কথা পাতিছে শুনিছে বাইদেৱে শুনাৰ পিছত ইয়াতে বোলে কথা পাতিছে চাৰিজনে শুনিছিলে 5জনে শুনিছে নাজানো বোলে কৈছে কি বাইদেৱে এইফালে এজন গৈছে এজনে সোমাইছে চুৰে গলিত সোমাই আছিলে আৰু 3জনী বাহিৰতে আছিলে 4জন বাহিৰত থকাৰ কাৰণে বাইদেউ যেতিয়া লাইট বিল জ্বলাইছে জ্বলাৰ কাৰণে 4জন পলাইছে আৰু এজন ধৰা পাইছে গলিতে আছিল দৌৰু মানে কথা পাক ধৰিছিল কেইটা গৰু আছে গৰু 7টা আছে গৰু তো ল'ব পাৰা নাই ইহঁতে কি গাড়ী দি আহিছিল নেকি কিবা নাজানো এইবিলাক দেখা নাই গাড়ী বোলে ইয়াত গাড়ী 9টা আছে গৰু 9টা আছে আমি মানুহ হয় বেলেগে গৰু সুৰক্ষা পুলিচে লৈ গৈছে পুলিচে লৈ গৈছে মাৰিছে পাব্লিকে মিলাই মানুহ গাঁৱৰ মানুহ ৰাতিপুৱা 3:30 মানৰ ঘটনা না গোটেই ৰাতি মানুহবোলে গাঁৱৰ মানুহ আহিছে হাতে মাৰিছে গাঁৱৰ মানুহ গোটেই পাব্লিকে মাৰিছে মাৰাৰ পিছত মানে বেলেগে ফোন কৰিছে পুলিচ মানুহে লৈ গৈছে কোন জাগাৰ চোৰ এইটো গম পোৱা নাই নাই একো কোৱা নাই নামো কোৱা নাই গ্ৰামৰ নামো কোৱা নাই একো কোৱা নাই ঘৰৰ মানুহবোৰ পুলিচে লৈ গৈছে নেকি পুলিচে লৈ গৈছে মানে ষ্টেটমেণ্ট ল'বৰ কাৰণে লৈ গৈছে কি নাম ঠাকুনা নাথ আপোনাৰ ঠাকুনা নাথ আপোনাৰ ইহঁতক পুলিচেহে লৈ গৈছে এজনক দুজনে মতা মাইকী দুজনে গৈছে কি নাম ঠাকুনা নাথ আৰু হিমাবালা নাথ হিমাবালা দুজনকে পুলিচে ষ্টেটমেণ্ট লোৱাৰ জন্য লৈ গৈছে আপুনি কওক তোমাৰ এই ভোটগাঁও ঠিলাপাৰা এৰিয়াই এতিয়ালৈকে গৰু কেইটা হাৰাইছে আপোনাৰতো কেইটা হাৰাইছে এজন কবি দে আমার 4টা হারাইছে সঞ্জয়ের একটা হ্যাঁ বজন্তীর একটা তারপর মনোরঞ্জন হরের একটা শিবু হরের একটা হায়দারের 2টা মন্টুর একটা আমার দাদা হরের একটা মানিকের একটা হ্যাঁ আর কাইবা আছে কলি ও বিশু হরের 4টা হাউ হরের 2টা তাহলে হালুয়া 2টা আনিছে হাউ হরেলা বড় বড় হালুয়া 2টা বিশল্লা তো নিছে হ্যাঁ বিশল্লা তো হালুয়া আৰু আজি ৰাতিতে হৈছে এইটো কয়টা বজাত হৈছে আৰু কিমান গৰু লৈ গৈছিল না মানুহ ধৰিব পাৰিছে গরু নেই পাই নাই দড়ি ছড়ি কাটি দিছে না দড়ি কাটিছে গুৱালিতে ধরছে ইমে তো মানুহ বাহিৰত ওলাই আইছে না ও গুৱালিতে চেপিটা কাটি আছে মানুহটা আর কি যেতে মুখ দেখা না পাক এরকম করে বাহিৰত ইমে টস মারি দেখে চাইছে ইমে গুৱালিত দেখিছে গুৱালিতে হয় দৌড়বা পায় না চাৰিওফাকে মানুহ বাহিৰতো আছিল বাহিৰতো আছে বাহিৰৰ মানুহগুলো দৌড়াইছে কয়জন গছেন 4জন মান হ'ব 4জন বেলে বাহিৰত আছে গুৱালিত একটা ধরতে 5জন পুলিচ তুলিচ আহি লৈ গৈছে মানুহটো ওইটা পুলিশে লৈ গেছে ওইটা ধরা পাছা পুলিশে লৈ গেছে আর গুলো তো আগতে পালাইছে গাড়ি গুলো আইতে হইছিল এই যে তখন ব্রিজ আছে ওইঠে গাড়ি আছে কার ওই যে চোরের গাড়ি কোন লৈ গৈছে থানাত গাড়ি তো যায় মানে ধরা নাই পায় ওই গাড়ি লৈ পালাইছে আর যাক ধরিছে তো ধরিছে গাড়ি লৈ আহে তো গাড়িত করি না এতিয়া আৰু মামা কি কব 10,000 দে ওই তো 10,000 দে আমি গরু কিনিলে গরু তো রাতিতে চোরে নিব আমি এলা কি বিজনেস দেখাম দেখা তো মরে নহয়তে পারো আমার তো এলা ধর মুরগি আমি নাত মানুষ পোহা না যায় তাহলে গরু আখিনি আনিম বেলে ডাঙর হব পোৱালি দিব গাখীৰ বিচাম নহয়তে বহুত আশাতে এলা ধর কৰিম যদি চোরে লৈ যায় এলা আমি কালিকে আহি আমি চেক পাইছো এলা হে টাকা দিব মানুহ যদি ৰাতিতে লৈ যায় ওইটাই তো ভাবি আছো দিনত কাম কৰি ৰাতি গাড়ী পৰা দিব লাগে আমার তো বারান্দাতে বেশি না বারান্দাতে তার জন্য তো আমি দেখা পাইছো আমারতে যে 12:30টাত গেছে 12:50 আমারতে গেছে আমারতে যাই জৌ খুঁজিছে আমি আমার তো কত জৌ পারে আমি কি জৌ বিচাং নাকি মই হাতত একটা লাঠি লৈ হিনে কিবা কৰিবা চাইছো আমার মানুহটা তো বহুত দুখ পাইছে আহিবা না মই যাবি না তোক ডাঙাই ফেলাই দিব পাছত ভুলাই ফেলাই দিব না হ্যাঁ কথা মন হাতিয়ে থাকে হ্যাঁ তার পাছত মোর একটা দেওরা মানে মাস্টার চাকরি করে ওর দরজার দাই ও মাস্টার এনকা করে কিবা করছে ওই যে মাস্টার কেন গম পায় না লাগিলে কম কথা করছে নাকি কথা এইটো মালিকটো কি নাম আছিল ঠাকুনা নাম না থ্যাংক ইউ হ'ব